মই এইটো জেগাত কি কৰিম বুলি ভাবি আছে নেকি? ইয়াত মানে পাইপ আছে, পাইপ হয় ইয়াত। মানে আজি মই কি কৰিম ইয়াত, মানে গা নধুম, মানে কাপোৰ ধুম। মানে এইটো কাপোৰ মানে ৩-৪ দিন মানে নেৰা নেপেৰাকৈ বৰষুণ দিয়াৰ ফলত মোৰ কাপোৰখিনি একদম চব খতম হৈ গ'ল। মানে বোকা একদম তিতি কিনি মানে একদম অৱস্থা নাইকিয়া হ'ল কাপোৰ। সেইকাৰণে আজি মৌচমটো ৱেডাৰটো ক্লিয়াৰ হোৱাৰ ফলত আজি মই কাপোৰ ধুম। দুটা অকল ধুম। এইটো দেখিব পাৰিছে, এইটো চাৰ্ট, এইটো পেণ্ট। এইটো ধুম। এইটো নতুন হয়, কালি কিনিছোঁ। এইটো অলপ লেতেৰা হোৱা নাই, সেইকাৰণে এই কাপোৰখিনি আজি ধুম। আৰু চাই থাকিব ভিডিঅ'ত। এতিয়া কাপোৰটো শেষ কৰিলোঁ ধুইকিনি। আৰু এতিয়া বৰষুণটো অলপ দি আছে দেই, ইয়াত কেমেৰাত দেখি নাপাব, অলপ দিছে। কাপোৰ ঢকিবনে নাই এতিয়া এইটো। তাৰপিছত এতিয়া মোক মানে পিচাব লাগিছে, মই পিচাব কৰি কিনি আহি ল'ম। আমি মানে গৈ আছোঁ এতিয়া ৰাইং ফালে। ইয়াত চাব পাৰিব, ইয়াততো অসমৰ নিচিনা ইয়াত মানে পানী জমা নহয়, মানে অসমৰ নিচিনা চাৰিওফালে। এইটো অৰুণাচল হয়, সেইকাৰণে অলপ ৰাস্তাত অলপ চলপ এনেকৈ মানে খাল্টা খুল্টি মানে পানীটো জমা হয়, বেছি নহয়, অলপ চলপ হয়। আৰু এই পিছফালে দেখিব পাৰিব, ইয়াত বেছি নহয়, আছাম নহয় যে, সেইকাৰণে 2 নম্বৰত চলাব পড়ো। আমার বড় তো কথাই না পাতে। ভিটামিন খোয়াই না, ভিটামিন খেলে ৰাইঙত আমি এতিয়া বাইকৰ পৰা নামিছোঁ। বাইক ইয়াত পাৰ্ক কৰি থৈছোঁ। ৰাইং আহি পাইছোঁ। এতিয়া আদুৱাবাৰী চাবলৈ গৈ আছোঁ। এইটো বন্ধ কৰি দিব লাগে, নহ'লে ইয়াত গাই গৰু সোমাই কিনি বিজক কৰি দিব আকৌ। ইয়াত একদম বগি আছে দেই বলাটো। মোকে লৈ যাব নেকি বগাই কিনি? এইটো চাব পাৰিম, ডাঙৰ বিল্ডিং আছে ইয়াত মোৰ পিছত বগাকে। বড়ো আগত গৈ আছে একদম। একো কথা পতা নাই বড়োৱে, একো নকওঁ আৰু এনেই আদুৱাবাৰী চাবলৈ আহিছোঁ। এইটো চাওক আদুৱাটো একদম পুৰা অলপ ডাঠ সেউজীয়াকৈ একদম ওলাইছে। আৰু মাজত জংঘলো আছে। মানে এইটো হয় মালটো, এইটো বিচাৰি আছে জংঘলী চব্জি। মই চাই আছোঁ মানে কি আছে কি নাই জংঘলত। একদম চব জংঘলে চাৰিওফালে। আপুনিবিলাক ভাবিছে নেকি মই ক'ত আছোঁ? মই জংঘলত আছোঁ। এইটো মই ক'তো নাই, জংঘলত আছোঁ এতিয়া আদুৱাবাৰী। মানে ইয়াত এটা অকল ভাল লাগিছে যে ইয়াত মানে জোক নাই। ইমান বৰষুণ দি হ'লে ইমান জংঘলত চাব পিছফালে, ইমান জংঘলত খোজকাঢ়ি আহোঁতে মানে এটাও জোক লগা নাই দেই। এইটোৱে ভাল ইয়াত।
হয় বৰফ নহ'লে বেলেগ জেগাত হ'লে মানেতো একদম জোকেই জোক মানে একদম ঘোঁৰালৈকে আহিব মানে তলৰ পৰা পঁয়তালৰ পৰা ইয়াত নাই মানে এটাও নাই জোক আছে পাই কিন্তু আমাক লগা নাই মই দেখিও পোৱা নাই এতিয়ালৈকে ক'ত আছে মই দেখিলে মানে আপোনালোককো দেখাই ল'ম কেনেকা জোক আছে কলা আছে নে ৰঙা আছে নে জলকীয়া টিপি আছে বড়োৱে দেখাই আছো এইটো ইয়াৰ পৰা জলকীয়া এইটো মোনাত ভৰাই আছে এতিয়া জংঘলৰ পৰা আমি বাহিৰত ওলালোঁ ইয়াত বাইক পাৰ্কিং জেগাত মানে আমি আদা অলপ আনিলোঁ এইটো মোনাত আছে আৰু জলকীয়া মানে একদম 100.99% অৰ্গেনিক হয় এইটো মানে এইটো চাব পাৰিব বেক কেমেৰাৰ পৰা দেখাই দিম অলপ চাওক হাতত এইটো একদম পুৰা 100.99 অৰ্গেনিক%। এইটো ইমান পালোঁ জংঘলত এইটো ফলিছে মানে এইটো একদম অৰ্গেনিক হয় মানে ঘৰৰ বাৰী তেনেকা জেগাত নহয় মানে একদম জংঘলত আৰু ইয়াত ক'ৰ পৰা নেচ কাটা কুকুৰটো আহিলে আৰু আমাৰ ইয়াত আছে ইয়ামাহা চাব পাৰিব আছাম 0Y5U49 একদম বড় এইটো বাইক ড্ৰাইভাৰখন ইয়াত আছে এইটো আমি এতিয়া যাম মানে ঘৰত এতিয়া আৰু আজিৰ ভিডিঅ'টো চাই কেনেকা লাগিছে কমেণ্টত জনাব আজিৰ কাৰণে ইমানতে লগ পাম এটা নেক্সট ভিডিঅ' লৈ তেতিয়ালৈকে অপেক্ষা কৰি থাকক এইফালে চাওক বিল্ডিংটো ভাল আছে আৰু আমি এইটো ৰাস্তাৰ পৰা যাম পিছৰ দেখি আছে তো আজিৰ কাৰণে বাই বাই।